সকলোকে নমস্কাৰ জনাই HIRA'S এডু প্লে ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত দন্ত্য নৰ লগত যোগ হৈ থকা যুক্তাক্ষৰবিলাকৰ ইয়াতে শব্দসমূহ বানান কৰি পঢ়ি দিবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই কেনে পালে শেষত নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে ভাবিছে যে এই ভিডিঅ'টো আন কাৰোবাৰ বাবে যদি প্ৰয়োজনীয় তেন্তে আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে নিশ্চয় লাইক কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথমতে চাওক, এই যুক্তাক্ষৰটোত দন্ত্য ন আখৰটোৰ লগত দন্ত্য ত আখৰটো যোগ হৈ এই যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰটো থকা শব্দসমূহ ইয়াতে ক্ৰমান্বয়ে পঢ়ি দিবলৈ যত্ন কৰিছোঁ। প্ৰথমতে এই শব্দটোত আহিছোঁ, মত আকাৰে মা দন্ত্য নয় দন্ত্য তয়ন্ত তাত হস্ৰই কাৰেন্তি শব্দটো হৈছে মান্তি। ইয়াৰ পিছত লৈ গৈছোঁ, তালব্য হত আকাৰে হা দন্ত্য নয় দন্ত্য তয়ন্ত তাত হস্ৰই কাৰেন্তি শব্দটো হ'ল শান্তি। ইয়াৰ পিছত লৈ গৈছোঁ, ব দন্ত্য নয় দন্ত্য তয়ন্ত তাত হস্ৰই কাৰেন্তি শব্দটো হ'ল বন্তি। অৰ্থাৎ এই যুক্তাক্ষৰটোত দন্ত্য ন আৰু দন্ত্য ত লগ লাগি যুক্তাক্ষৰটোৰ উচ্চাৰণটো এনেধৰণে হৈছে দন্ত্য নয় দন্ত্য তয়ন্ত, অৰ্থাৎ দন্ত্য ন লগত দন্ত্য তটো লগ লাগি আছে। এবাৰ পিছৰ যুক্তাক্ষৰটো লৈ গৈছোঁ, এই যুক্তাক্ষৰটোত দন্ত্য ন লগত দন্ত্য থ আখৰটো যোগ হৈ এই যুক্তাক্ষৰটো হৈছে। এতিয়া এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। গৈৰগ্ৰ দন্ত্য নয় দন্ত্য থন্থ শব্দটো হ'ল গ্ৰন্থ। এবাৰ পিছত লৈ আহিছোঁ, গৈৰগ্ৰ দন্ত্য নয় দন্ত্য থন্থ তাত হস্ৰই কাৰেন্থি শব্দটো হ'ল গ্ৰন্থি। ইয়াৰ পিছত লৈ গৈছোঁ, গৈৰগ্ৰ দন্ত্য নয় দন্ত্য থন্থ তাত আকাৰে থা গত আকাৰে গা ৰ শব্দটো হ'ল গ্ৰন্থাগাৰ। এবাৰ পিছৰ যুক্তাক্ষৰটো লৈ আহিছোঁ, এই যুক্তাক্ষৰটোত দন্ত্য ন আখৰটোৰ লগত দন্ত্য দ আখৰটো যোগ হৈ এই যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। বত আকাৰে বা দন্ত্য নয় দন্ত্য দৈন্দ ৰ শব্দটো হ'ল বান্দৰ। ইয়াৰ পিছত লৈ গৈছোঁ, আ দন্ত্য ন দন্ত্য নয় দন্ত্য দৈন্দ শব্দটো হ'ল আনন্দ। ইয়াৰ পিছত লৈ গৈছোঁ, বত হস্ৰই কাৰে বি দন্ত্য ন দন্ত্য নয় দন্ত্য দৈন্দ শব্দটো হ'ল বিনন্দ। এবাৰ পিছৰ যুক্তাক্ষৰত লৈ গৈছোঁ, এই যুক্তাক্ষৰটোত দন্ত্য ন আখৰটোৰ লগত দন্ত্য ধ আখৰটো যোগ হৈ এই যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। ব দন্ত্য নয় দন্ত্য ধৈন্ধ শব্দটো হ'ল বন্ধ। ইয়াৰ পিছত লৈ গৈছোঁ, অ দন্ত্য নয় দন্ত্য ধৈন্ধ শব্দটো হ'ল অন্ধ। ইয়াৰ পিছত লৈ গৈছোঁ, আ দন্ত্য নয় দন্ত্য ধৈন্ধ তাত আকাৰে ধা ৰ শব্দটো হ'ল আন্ধাৰ। এবাৰ ইয়াৰ পিছত লৈ গৈছোঁ, এই যুক্তাক্ষৰটোত দন্ত্য ন ৰ লগত দন্ত্য ন অৰ্থাৎ দুটা দন্ত্য ন আখৰ লগ লাগি এই যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। বত হস্ৰই কাৰে বি ভত হস্ৰই কাৰে ভি দন্ত্য নয় দন্ত্য নন্য শব্দটো হ'ল বিভিন্ন। ইয়াৰ পিছত লৈ গৈছোঁ, অ দন্ত্য নত হস্ৰৌ কাৰে নু দন্ত্য নয় দন্ত্য নয় ন দন্ত্য ত শব্দটো হ'ল অনুন্নত। ইয়াৰ পিছত লৈ গৈছোঁ, প দন্ত্য দত উ কাৰে দু দন্ত্য নয় দন্ত্য নয় ন দন্ত্য তত হস্ৰই কাৰে তি পদোন্নতি। এবাৰ পিছৰ যুক্তাক্ষৰত লৈ আহিছোঁ, এই যুক্তাক্ষৰটোত দন্ত্য ন আখৰটোৰ লগত ম আখৰ যোগ হৈ এই যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। বৰ্গীয় জ দন্ত্য নয় ময় ম শব্দটো হ'ল জন্ম। ইয়াৰ পিছত লৈ গৈছোঁ, আ বৰ্গীয় জ দন্ত্য নয় ময় ম শব্দটো হ'ল আজন্ম। ইয়াৰ পিছত লৈ গৈছোঁ, বৰ্গীয় জ দন্ত্য নয় ময় ম গ দন্ত্য ত শব্দটো হ'ল জন্মগত। এবাৰ পিছত লৈ গৈছোঁ, দন্ত্য ন আখৰটোৰ লগত ৱ আখৰটো যোগ হৈ এই যুক্তাক্ষৰটো হৈছে। এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছোঁ। দন্ত্য হ ম দন্ত্য নয় ৱয় ন
অন্তস্থ য় শব্দটো হ'ল সমন্বয় ইয়াৰ পিছতো গৈছো অ দন্ত্য নয় ৱয় ন অন্তস্থ য় শব্দটো হ'ল অন্বয় ইয়াৰ পিছতো লৈ গৈছো অ দন্ত্য নয় ৱয় ন তাত আকাৰে মূৰ্ধন্য হ মূৰ্ধন্য ন শব্দটো হ'ল অন্বেষণ ইয়াত মূৰ্ধন্য হ আখৰটো খ উচ্চাৰণ হৈছে এবাৰ পিছত লৈ গৈছো এই যুক্তাক্ষৰটোত দন্ত্য ন আখৰটোৰ লগত অন্তস্থ য় এই আখৰটো লগ লাগি এই যুক্তাক্ষৰটো হৈছে আগতে এডাল আছিলে যকাৰ আৰু এতিয়া বৰ্তমান ইয়াক অন্তস্থ য় অৰ্থাৎ য়কাৰ বুলি কোৱা হয় তো এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছো অ দন্ত্য নয় অন্তস্থ য় ন শব্দটো হ'ল অন্য ইয়াৰ পিছত লৈ গৈছো অ দন্ত্য নয় অন্তস্থ য় ন তাত আকাৰে ন্যা শব্দটো হ'ল অনন্যা ইয়াৰ পিছত লৈ গৈছো দন্ত্য ন অন্তস্থ য় ন তাত আকাৰে ন্যা অন্তস্থ য় শব্দটো হ'ল ন্যায় এবাৰ পিছৰ যুক্তাক্ষৰটো লৈ গৈছো এই যুক্তাক্ষৰটোত দন্ত্য ন আখৰটোৰ লগত দন্ত্য দ আৰু ৰ এই তিনিটা আখৰ লগ লাগি এই যুক্তাক্ষৰটো হৈছে এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছো হস্ৰই দন্ত্য নয় দন্ত্য দয়ন দ তাত ৰ কাৰেন ৰ শব্দটো হ'ল ইন্দ্ৰ ইয়াৰ পিছত লৈ গৈছো গ বৰ্গীয় যত একাৰে যে দন্ত্য নয় দন্ত্য দয়ন দ তাত ৰ কাৰেন ৰ শব্দটো হ'ল গজেন্দ্ৰ ইয়াৰ পিছত লৈ গৈছো হস্ৰই দন্ত্য নয় দন্ত্য দয়ন দ তাত ৰ কাৰেন ৰ তাত হস্ৰই কাৰে আকৌ ইন্দ্ৰী অন্তস্থ য় শব্দটো হ'ল ইন্দ্ৰিয় এই শব্দটো আকৌ এবাৰ পঢ়ি দিছো হস্ৰই দন্ত্য নয় দন্ত্য দয় দ ৰকাৰে ৰ তাত হস্ৰই কাৰেন্দ্ৰী অন্তস্থ য় শব্দটো হ'ল ইন্দ্ৰিয় এবাৰ পিছৰ যুক্তাক্ষৰটো লৈ গৈছো এই যুক্তাক্ষৰটোত দন্ত্য ন আখৰটোৰ লগত দন্ত্য ত আৰু ৰ এই আখৰকেইটা লগ লাগি এই যুক্তাক্ষৰটো হৈছে এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছো ম দন্ত্য নয় দন্ত্য তয়ন্ত তাত ৰ কাৰেন ত্ৰ শব্দটো হ'ল মন্ত্ৰ দন্ত্য ত দন্ত্য নয় দন্ত্য তয়ন্ত তাত ৰ কাৰেন ত্ৰ শব্দটো হ'ল তন্ত্ৰ দন্ত্য ত দন্ত্য নয় দন্ত্য তয়ন্ত তাত ৰ কাৰেন ত্ৰ তাত হস্ৰই কাৰেন ত্ৰী কত আকাৰে কা শব্দটো হ'ল তন্ত্ৰিকা এবাৰ শেষৰ যুক্তাক্ষৰটো লৈ আহিছো এই যুক্তাক্ষৰটোত দন্ত্য ন আখৰটোৰ লগত দন্ত্য ধ আৰু ৰ এই আখৰকেইটা লগ লাগি এই যুক্তাক্ষৰটো হৈছে এই যুক্তাক্ষৰটো থকা শব্দসমূহ পঢ়িবলৈ যত্ন কৰিছো ৰ দন্ত্য নয় দন্ত্য ধন ধ তাত ৰ কাৰেন ধ্ৰ শব্দটো হ'ল ৰন্ধ্ৰ ইয়াৰ পিছত লৈ গৈছো অ দন্ত্য নয় দন্ত্য ধন ধ তাত ৰ কাৰেন ধ্ৰ পয় ৰয় প্ৰ দন্ত্য দত একাৰে দে তালব্য হ শব্দটো হ'ল অন্ধ্ৰ প্ৰদেশ ইয়াত তালব্য হ উচ্চাৰণটো খ উচ্চাৰণ হৈছে এবাৰ পিছৰ যুক্তাক্ষৰটো লৈ গৈছো তালব্য হত হস্ৰই কাৰে হি লত দীঘৈ কাৰে লি দন্ত্য নয় দন্ত্য ধন ধৰ ৰ কাৰেন ধ্ৰ তাত দীঘৈ কাৰেন ৰি শব্দটো হৈছে হিলিন্দ্ৰী আজি এই ভিডিঅ'টোত দন্ত্য ন আখৰটোৰ লগত যোগ হৈ থকা যুক্তাক্ষৰসমূহ ইয়াতে প্ৰথমৰ পৰা পঢ়ি দিবলৈ যত্ন কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সমাপ্তি কৰিছোঁ নমস্কাৰ